গুড মৰ্নিং পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আহি পাইছোঁ এতিয়া সময়তে শিৱসাগৰ এটা ঐতিহ্যমণ্ডিত স্থানলৈ আৰু সেইটো হৈছে তলাতল ঘৰ। তো বলক মানে কাৰেংঘৰ বুলি কোৱা হয়, তলাতল ঘৰ বুলি কোৱা হয়। আহোম ৰাজত্বৰ আটাইতকৈ ডাঙৰ অট্টালিকা আৰু এটা আৰ্মি বেছ বুলি ক'ব পৰা যায়। তো বলক আজি আপোনালোকক দেখাই আছোঁ, ভিতৰৰ পৰা দেখাই আছোঁ। অসমৰ বহুতে নেদেখিব পাৰে বা বহুতে দেখিছেও, শিৱসাগৰ আহিলে প্ৰায় মানুহ ইয়াত আহেই। গতিকে বলক আপোনালোকক আজি ভিতৰৰ পৰা দেখাওঁ আৰু আপোনাক বুজাম ক'ত ক'ত কি আছে। সোমাবলৈ প্ৰথম কথা হৈছে টিকেট কাটিব লাগিব। দেখাই আছোঁ আপোনাক কি কৰিব লগা হয়, গোটেই প্ৰচিডিউৰখিনি। আৰু ঠিক ইয়াত সোমোৱাৰ আগতে ইয়াত এখন বৰ্ড মাৰা আছে, চাই লওক মূল্যবিলাক লিখা আছে। কেছ পইচা হ'লে 25 ৰুপিজ আৰু যদি কেছলেছ আপুনি অনলাইন পে'মেণ্ট কৰিলে 20 টকা আৰু ফৰেনাৰ কাৰণে বেলেগ আছে, চাই পেলাই আপোনাক গম পাই যাব। ইয়াত টিকেট কাউণ্টাৰৰ ভিতৰত আছে আৰু ইয়াত যিহেতু মই ইণ্ডিয়ান হয় সেইকাৰণে আৰু কেছ কৰিম, সেইকাৰণে 25 টকা মই পে'মেণ্ট কৰিব লাগিব। আৰু এয়া পাই গ'লোঁ টিকেট, 25 টকা পে'মেণ্ট কৰিলোঁ আৰু বলক গৈ আছোঁ ভিতৰলৈ। আৰু ইয়াৰ লগতে আজি ইয়াত এজন আমাৰ গুৰুত্বপূৰ্ণ মানুহ, মানস দাদা, আমাৰ হিষ্টৰিয়ান হয় শিৱসাগৰত, প্ৰায় বিখ্যাত মানুহ আৰু বলক আজি আমাক অলপ দেখাব। হয়, আমি তলাতল ঘৰত উপস্থিত আছোঁ। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত বনোৱা আছিল তলাতল ঘৰ। সময় 1751 to 69। আমি যিটো স্থানত উপস্থিত হৈ আছোঁ এই অংশটো হৈছে ঘোঁৰাশাল। ঘোঁৰাশালটোৰ সিফালে যদি চাই সেইটো হৈছে ভঁৰাল, অৰ্থাৎ মই এনেকৈ দেখাই দিছোঁ। সেইটো হৈছে ৰাজভঁৰাল, অৰ্থাৎ গন্ধিয়া বৰাৰ ভঁৰাল বুলি যে কোৱা হয় সেই অংশটো। আৰু সৌ ওপৰত থকা সৰু সৰু খিৰিকীৰ যিখিনি অংশ আছে সেই অংশক মেকুৰী ঘৰ বুলি কোৱা হয়। বলকচোন আজি তলাতল ঘৰৰ এটা বিশেষ ঠাই, সেই ঠাইটো চাওঁ। মানুহৰ কৌতূহল হয়, যিহেতু আঁতৰৰ পৰা দেখিলে অকণমান ডাঙৰ গতে লাগে, কিন্তু ওচৰলৈ গ'লে মাত্ৰ আঙুলে হয়। আহকচোন চাওঁ সেই বস্তুটো। এই দুৱাৰখন চাওক, সেই গেপটো দেখিছে, ইয়াৰ পৰা চাই থাকিলে এজন মানুহ সৰকি পাৰ হৈ যাব পাৰিম যেন লাগে, কিন্তু আমি ওচৰৰ পৰা চাওঁগৈচোন আহক। এইটো বস্তু চাওক, তাৰ পৰা এতিয়া 8 আঙুলে চাওকচোন, ভৰি এটাও ভালকৈ পাৰ হৈ নাযায়, কিন্তু তাৰ পৰা চাওঁতে এজন মানুহ সৰকি পাৰ হৈ যাব পাৰে যেন লাগি আছে। অৰ্থাৎ ই এটা ইলিউশ্যন, অপ্টিকেল ইলিউশ্যন। কিয়নো বনাইছিল এই অংশটো? সেই সময়ত যদি কোনোবাই ভাবি এইফালেদি সৰকি পাৰ হৈ যাম বুলি আহে, তেতিয়া ইয়াৰ বিষয়াসকলে, অৰ্থাৎ ইয়াত যিসকল বিষয়া থাকে বা চিপাহীসকলে তেওঁক ধৰিবৰ কাৰণে এই ট্ৰেকটো বনাই থৈছিল। আৰ্কিটেকচাৰ ইঞ্জিনিয়াৰিং স্কিলটো চব তলাতল ঘৰ নিৰ্মাণ কৰোঁতে মাটিমাহ, হাঁহ কণী, বৰা চাউল, শিলিখাৰ খোলা পানী, বেলৰ আঠা, শামুক, চূণ এইবিলাক দি বনোৱা হয়। এইডোখৰতে এটা প্ৰশ্ন হয়, যদি মাটিমাহ আমি অলপ এতিয়া ৰাখোঁ, হাঁহ কণী অলপ যদি ৰাখোঁ, মেথি অলপ যদি ৰাখোঁ, বেলৰ আঠা অলপ যদি ৰাখোঁ, এইবিলাক এতিয়া হ'ব নে নহয়, সি এটা প্ৰশ্ন হয়। এতিয়া কথাটো হ'ল, আমি কি ভাবি আছোঁ জানেনে? মাটিমাহ অলপ দমাই থোৱা হৈছে, হাঁহ কণী অলপ দমাই থোৱা হৈছে, বৰা চাউল অলপ দমাই দিয়া হৈছে, মেথি অলপ দমাই দিয়া হৈছে, তাক সানি পেলাই বা মিহল কৰি পেলাই এই কৰালটো বনাইছে বুলি আমি ভাবি আছোঁ। একচুৱেল সেইটো নহয়। একচুৱেলি হয় কি, মাটিমাহ গেলাই থোৱা হয় 1 মাহমান, মেথি গেলাই থোৱা হয়, বেল গেলাই থোৱা হয় 1 মাহমান। গেলোৱাৰ পাছত যিখিনি বস্তু অৰ্থাৎ আঠা ওলাই বা গেলা পদাৰ্থখিনি ওলাই, জুলীয়া পদাৰ্থখিনি ওলাই, তাৰ লগত চূণ মিহলাই সেই সময়ত এই কৰালবিলাক বনাইছিল। আৰু এই ছাতি পাতি থকা অংশবিলাক দেখিছে, এইবিলাক হৈছে শামুকৰ বাকলি হয়। এটা সময়ত অসমীয়া মানুহে শামুক পুৰি চূণ খাইছিল। সেই তালৈ যাওঁ হা, তাৰ পৰা স্পেচিয়েলিটি কৰি মই সামৰি মাৰিম।
তলাতল ঘৰলৈ আহিলে মানুহে কয় বা হেৰাই বুলি কয়। এতিয়া তলাতল ঘৰ এটা দুটা গুপ্ত পথ আছে, দুটা সুৰংগ আছে, এটা দিখৌ নদীলৈ গৈ আছে, এটা গড় গাঁও কাৰেংঘৰলৈ গৈ আছে। বহু বিজ্ঞ ব্যক্তিয়ে দিখৌলৈ যোৱা বা তলৰ অংশলৈ যোৱা অংশ এই স্থান আঙুলিয়াই দিয়ে। সেই গেপটো দেখিছে, সেই আন্ধাৰ অংশটো দেখিছে, সেই আন্ধাৰৰ ফালে চাই দিব এটা হোল আছে, গেপ আছে, যেন তললৈ যোৱা ষ্টেপবিলাক সেই আন্ধাৰৰ বেক চাইডেই যেন আছে। যি কি নহওক হিষ্ট্ৰী ৰেকৰ্ড মতে দুটা সুৰংগ আছিল, এটা দিখৌ নদীলৈ গৈছিল, এটা গড়গাঁও কাৰেংঘৰলৈ গৈছিল। দিখৌ নদী অৰ্থাৎ বশিষ্ঠ গংগা বুলি কোৱা হয়। এতিয়া মন্দিৰৰ যদি আমি কথালৈ যদি চাওঁ, ইণ্ডিয়ান টেম্পল আৰ্কিটেক্সাৰ মন্দিৰবিলাকৰ তিনিটা ভাগত বিভক্ত প্ৰায়ে হয়, কিন্তু মন্দিৰৰ আগলৈ যিটো আগবাঢ়ি থাকে এই অংশক নাটঘৰ বুলি কোৱা হয়। আৰু মাজৰলৈ যদি অকণমান ঠেক থাকে সেই অন্তৰাল বুলি কোৱা হয়, আৰু মাজৰ অংশটো গৰ্ভগৃহ বুলি কোৱা হয়। আৰু যদি দেৱালবিলাক যদি চোৱা যায়, ইয়াৰ বেছটো যদি চোৱা যায়, অক্টাগোনেল 8কোণীয়াকৈ বনোৱা হৈছে। আৰু এখন দুখন তিনিখন এইপিনৰ পৰা চালেও তিনিখন দুৱাৰ দেখা পোৱা যায়, পশ্চিম ছাইডৰ পৰা চালেও তিনিখন দুৱাৰ দেখা পোৱা যায়। সেই অংশক গাদৌল বুলি কোৱা হয়। আৰু গাদৌলৰ কাষত যিবিলাক এনেকৈ পথালিকৈ যে আছিল, জংঘা বুলি কোৱা হয়। ওপৰত বীজক অম্লক কুম্ভক সেইবিলাক আছিল। আপুনি যদি চাই এই অংশটো সেই সময়ত অৰ্থাৎ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজসভা চলি থাকোঁতে কিবা হৈছিল, মন্ত্ৰণালয় ঘৰ বুলি কোৱা হয়। মন্ত্ৰণা দিয়াৰ কথাবিলাক বিষয়াসকলে ইয়াতে তেওঁলোকে মন্ত্ৰণা প্ৰদান কৰিছিল। অৰ্থাৎ বৰচৰাখন ইয়াতে আছে, সেইটো অংশ হৈছে ডেকাচৰা, এইপিনে আছে বৰচৰা, আৰু এইপিনে আছে ন্যায়সোধা উপনচৰা বাহিৰ ভাগ। আৰু এইবিলাকক সাধাৰণতে দেৱকোষ্ঠ বুলি কোৱা হয়। দেৱকোষ্ঠ ইয়াত তেওঁলোকে স্কাল্পচাৰ পুট কৰি ৰাখিছিল। আৰু যদি মাজত এটা হোল থাকে তাত মিঠাতেলৰ চাকি জ্বলাইছিল। আৰু এই অংশবিলাকক কি বুলি কোৱা হয়? চন্দ্ৰকলা বুলি কোৱা হয়। আৰু এইবিলাক সাধাৰণতে মোগল আৰ্কিটেক্সাৰৰ লগত মিল আছে। তলাতল ঘৰ অৰ্থাৎ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত বনোৱা হৈছিল। সময় 1751 to 69, 17 বছৰ 7 মাহ 21 দিন ৰাজত্ব কৰিছিল। আৰু সেই সময়তে এই ৰাজকাৰেং নিৰ্মাণ কৰি উলিয়াইছিল। তাৰ উপৰিও শিৱসাগৰ অৰ্থাৎ 1696ত স্বৰ্গদেউ ৰুদ্ৰসিংহই যিখন ৰাজধানী পাতিছিল, সেই ৰাজধানীখনৰ নামেই আছিল ৰংপুৰ। ধন্যবাদ।